তুমি আগত উঠিবা চিটটো হেৰি হৈ আছে গৰম যে কেনেকৈ বহিব তাই মাস্কটো পিন্ধাই দিয়া চিটটো কিবা কাপোৰ এখন পাই দিওঁ নি তাই গ'লো উঠা সেই ফ্ৰণ্টত আগফালে উঠা বাবু আগফালে উঠা পেণ্টটো তিতি নাযায়তো বাই বাই তুমি বদমাচি নকৰিবা দেই শুন মাস্কখন পিন্ধালা পিন্ধাই দিয়া চুচু ক'ব লাগিছে নি এবাৰ সোমাওঁতে সুধিবা দেই বাহিৰতে এবাৰ কৰাই দিবাচোন পটককৈ পেনত কৰি দিয়া নহ'লে গুড মৰ্ণিং কি খবৰ ভালনে বাৰু সকলোৰে মই সুস্মিতাই আপোনালোক সকলোকে আছামিজ বোৱাৰী সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটি অন্য এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ সকলোকে পঠিয়ালোঁ তিনিজন প্ৰাণী পিছত তিনিওজন গ'ল মই এতিয়া অকলে আছোঁ মানে ৰাতিপুৱা 8টাত যায় ৰিচা 9:30টাত যায় তৃষা আমাৰ গুলুগুটি আৰু মিষ্টাৰ গৈছে 10টাত চবকে পঠিয়াই মেলি মই এতিয়া পটককৈ ৰাতিপুৱা মৰ্ণিং মানে গাটো পানীয়ে মোক ঢালোঁ আৰু নিয়মটো কৰি আহোঁ এতিয়া গা চা ধুই আহিছোঁ কাপোৰ মেচিনত ভৰাই থৈ আহিছোঁ কাপোৰখিনি ধুই এৰাই হ'লে মেলিমগৈ আৰু ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ মৰ্ণিঙৰ পৰা দেখাম বুলি ভাবোঁ কিন্তু নোৱাৰোঁগৈ ইমান বেছি কাম মানে মেনেজে নহয়গৈ আৰু ব্লগবিলাকো তেনেকৈ দিব পৰা নাই দুজনী ছোৱালীক স্কুল পঠিওৱা মেলা আকৌ তাহাঁতৰ বহি চেক কৰা কিবা কিবি ঢেৰ টিফিনে চিফিনে অসংখ্য কাম থাকে তো আজৰি হ'বই ন ভিডিঅ' কৰিবলৈ আজি ভাবিছোঁ সৰু সুৰাকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাম দিনটোৰ মোৰ কাৰ্যসূচী আৰু এতিয়া যাওঁ কাপোৰখিনি মেলি আহোঁগৈ আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিছোঁ আজিৰ ব্লগটো আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ ভিডিঅ'বোৰ পাই থাকিব কাৰণে নহয় বাৰু আৰু কাষতে লাগি থকা বেল আইকনটো খালি বজাবলৈ নাপাহৰিব তাত অল নটিফিকেশ্যন মোড কৰি ৰাখিব তেতিয়া মোৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব বলক তেতিয়াহ'লে আজিৰ ব্লগটো এনেদৰে আৰম্ভ কৰোঁ ৰাতিপুৱা 10:15 পৰা ওপৰলৈ আহি আছোঁ কাপোৰ মেলিবলৈ কাপোৰ অলপমান মেলি দিওঁ একেবাৰতে আনিব ল'লে আকৌ অলপমান মেলি থৈ যাওঁ ইমান গৰম বেছি ওপৰত তাতে চিৰি বগাই ফাপত ধৰি গৈছে ৰ'দ বহুত বেছি এইকেইদিনতে মানে আচাৰবোৰ শুকুৱাবলৈ খুব ভাল হৈছে তো আচাৰো অলপমান ওপৰত দি থৈছোঁ শুকুৱাবলৈ ওপৰত ধৰি গৈছেগৈ মোৰ মেলি হৈ গ'ল আৰু এয়া আমৰ আচাৰ ৰ'দত দি থৈছোঁ মেলি হৈ গ'ল আমৰ আচাৰ ৰ'দত দি থৈছোঁ এতিয়া যাওঁ আমি সোনকালে ছোৱালীক আনিবলৈ হ'বগৈ এতিয়া আমি ঘৰত আহিলোঁ এতিয়া ফুলক আনিলোগৈ ইমান গৰম বেছি তাই পৰিলে আহোঁতে ঘৰতে পৰিলে কান্দিছে ক'ত টোপলা কৈ দেচোন ইয়াত টোপলা আচু খাই গ'ল গৰম ইমান বেছি বেটেৰী পৰা নামোতে তাই মানে পিছল নামি আহি এডোখৰত আমাৰ বালিখিনি মানে পিছলি গ'ল নামিছোঁ পূৰা ফ্ৰেছ হৈ লওঁ তাইকো ফ্ৰেছ কৰাই লওঁ অলপমান দুখ পালে বেছি এয়া স্কুলৰ পৰা আহি আমাৰ গুলুৱে খাইছে চকচ খাই মজা লাগিছে কেনেকুৱা লাগিছে টেষ্টি আৰু মই খাইছোঁ কৰ্ণফ্লেক্স ৰাতিপুৱাই খাবলগীয়া কিন্তু খাবলৈ সময় নহ'ল আজি এতিয়া 1টা বজাত কৰ্ণফ্লেক্স খাইছোঁ মই ভোক লাগিছে বহুত জোৰ ভাত বনোৱাৰ আগতে ভাবিছোঁ কৰ্ণফ্লেক্স অকণমান খাই লওঁ উঠিলোঁ দেই গুলু শুই আছিলে উঠিলে আমি স্কুলৰ পৰা আহিলোঁগৈ ন তাই খুব চৰ্দি লাগিছে কি হৈছে জানো ভালেই পোৱা নাই ইমান মেডিচিন খুৱাই আছোঁ ভাল পোৱা নাই চেট্ৰিজেন খুৱাইছোঁ হোমিঅ'পেথিক খুৱাইছোঁ বহুতেই খুৱাই আছোঁ ভাল নাই পোৱা আৰু আমাৰ গুলুৱে এইফালে টিভিত চাই আছে আৰু আমি ধুনীয়াকৈ দুজনী ওলাই আছোঁ ন আমি ক'ত যাম যে বজাৰলৈ যাম কেলৈ যাম বজাৰলৈ কি আনিব যাম বজাৰৰ পৰা নাখাই চিচি হয় বজাৰৰ পৰা কি আনিম যে চব্জি আনে বিয়াখন বজাৰ পাই নি আনিবলৈ বিয়া খাবলৈ গ'লে যে গিফ্ট বজাৰ কৰোঁ সেইটো তাই বিয়া আনে ন চব্জি আনিবলৈ আমি একচুৱেলি যাম গুলুৰ ইউনিফৰ্ম আনিবলৈ তাই স্কুল দিয়া আজি প্ৰায় 15-20 দিনমান হৈ গ'ল বাৰু বন্ধ যোৱা ইমান দিন নাই হোৱা বাৰু দিয়া 1 মাহ হ'বহি এতিয়া কিন্তু তাই ইউনিফৰ্ম এতিয়ালৈকে লোৱা নাছিলোঁ দোকানত অহা নাছিলে আৰু প্ৰথম ইউনিফৰ্ম পিন্ধি গোটেইখিনি মানে কষ্টিউম পিন্ধি হয়তো নাযাব নেকি বুলি ডাউট আছিলে তাই যিহেতু কান্দিছিলে প্ৰথম 2 দিনমান সেইটো কাৰণে ইউনিফৰ্ম লোৱা হোৱা নাছিলে আৰু এতিয়া দোকানত ইউনিফৰ্ম আহিছে বুলি কোৱা শুনিছোঁ চ' তাই ইউনিফৰ্মটো আনিবলৈ যাওঁ আৰু আমি ইউনিফৰ্ম আনিবলৈ যাম ন ইউনিফৰ্ম আনিবলৈ যাম আৰু আমি ওলাই মেলি ৰেডি দেউতাক আহিব এতিয়া আমি যাম
ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যদি অলপ অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দিনটো কি কৰিছোঁ কি নাই কৰা। স্কুলৰ পৰা আনি শুৱালোঁ, ডাঙৰ বেটী টিউশ্যন গ'ল, তাইক লৈ যোৱা নহ'ব, বাইকতে যাম বুলি ভাবিছোঁ। গাড়ী লৈ গ'লে তিনিচুকীয়াত কি হয় বজাৰ কৰিবলৈ বহুত দিগদাৰ হৈ যায়। চ' তাই টিউশ্যন যোৱা টাইমতে এতিয়া সময় হৈছে মানে 4:15। টিউশ্যন যোৱা সময়তে আমি ভাবিছোঁ বজাৰখন তাইৰ ভাগৰ ইউনিফৰ্মে বেছি দেৰি নালাগে কৰি আনিম বুলি ভাবিছোঁ আৰু। তো ওলাই মেলি ৰৈ আছোঁ, দেউতাক আহি পাব আৰু যাম আমি। এইফালে কৈ দিয়াচোন। হেল্ল'। স্কুলত কি পঢ়িলা আজি কৈ দিয়াচোন। কিতাপ পঢ়িলা ধুনীয়াকৈ কোৱা। কিতাপ পঢ়িলে তাই কিতাপ পঢ়িলে হেনো এ ফৰ আপেল পঢ়িলোঁ বুলি কয়হি মোক। সিমানেই কয় আৰু কি পঢ়ে নাজানো আৰু। আপেল পঢ়িলোঁ বল পঢ়িলোঁ বুলি কয়হি। ৰৈ আছোঁ এতিয়া কিমান দেৰি আহি পাইহি আৰু মিষ্টাৰ। একদম চুলি দেখিছে নাই ইমান সৰিছে, মোৰ সৰা চুলিখিনি গজিছে, সৰিলে যে এইবোৰ গজিছে এতিয়া, চুলিবোৰ একদম থিয় থিয় হৈ লৈছে। গৰমো দিছে, উপায় নাই, গৈ আহোঁ এপাক। ৰ'বা। ধৰি লোৱা পৰি যাব বোলো। এইটো দেখিবলৈ ভাল লাগিছে, দেখিব ভাল লাগিছে চোৱা। এইজনীৰ পৰা নোৱাৰি নহয় আকৌ। আহা আমি আহি ঘৰ পালোহি। নিশা এজনী মুখ খুলিছে। তোমাৰ ফ্লাক্স আছে দুটা। ভণ্টিলৈ আনিছোঁ মিল্টনৰ ফ্লাক্স, ভণ্টিলৈ নাছিলে, নাপালোঁ আগত, নাপাইছিলোঁ আগত। সেইজনী আমাৰ গুলু বেগ সেইটো আনিলে। বা মোলে বেগ। ৰিচাৰ মুখ খুলিছে, তাইক নিনিলোঁ বুলি, তাই টিউশ্যনত আছিলে। চুলি চব বাইকত যোৱা পূৰা উৰি গৈছে। বজাৰ তেনেকৈ নাছিলে, তাই স্কুলৰহে বস্তু বজাৰ আছিলে। লগতে মই দুটা টাব আনিছোঁ ফুলৰ কাৰণে। আৰু তাই ইউনিফৰ্ম, মা বেগটো মূৰতে মাৰিছে। ইউনিফৰ্ম এইটো টি চাৰ্ট, পেণ্টটো নাপালোঁ। আৰু এইটো হৈছে বেগ, আৰু লগতে এটা ছাতি আনিছোঁ। মানে তাইক আনিবলৈ যাওঁতে এডোখৰ মানে পটককৈ বেটেৰী পোৱা নাযায়। চ' এটা ছাতি লৈ আহিছোঁ, পাৰ্পল কালাৰ। সেইটো নুচুপিবা দেই শুন। আৰু এটা ফ্লাক্স আছে, নুচুপে সেইটো। এইটো ফ্লাক্স মিল্টনৰ মিকু ন, পানী ধুব লাগিব, তাৰপৰা ভৰাম আমি। এই বজাৰ কৰিলোঁ দেই, অকণমানি বজাৰ। এইটো বেগ ফ্ৰজেন কয় ন ৰিচা। আমাৰ ৰিচাৰ মুখ খুলিছে। তোমাৰ বেগ আছে স্কুল বেগ, ফ্ৰজেন বেগ, কিবা বেগ নিব নোপোৱা তুমি এতিয়া। বা ভণ্টিয়েও নোৱাৰে দিব এইবছৰে আৰু। মানে ইহঁতৰ স্কুলৰ পৰা ষ্টিফেনৰ পৰা বেগ দিয়ে, চিম্পল বেগ হয়। তাই সেইকাৰণে মুখখন খুলিছে, ভনীয়েকক ফ্ৰজেন বেগ দিলা বুলি। ভনীয়েও যাব নেক্সট ইয়েৰ পৰা। ভণ্টিও নেক্সট ইয়েৰ পৰা ৰঙা কলা বেগ ল'ব। এইবছৰে ফ্ৰজেন কিবা ল'ব। এতিয়া ফ্ৰেছ হওঁ, তাৰপৰা সময় হৈছে 6:30। তাই এক্সামো আছে, পঢ়াব লাগে। আৰু পোৱালীও আছে দুজনী ছোৱালী। টাইম একদম মানে মোৰ কভাৰে নহয়। এতিয়াহে অনুভৱ হৈছে, আগতে ভাবিছিলোঁ দুইজনী স্কুলত দিয়াৰ পিছত মোৰ টাইম, কিন্তু এতিয়া আৰুৱে টাইম নাইকিয়া হৈছে। বেলুন আৰু টাইম নাইকিয়া হৈছে। সৰুজনী হোমৱৰ্ক, ডাঙৰজনী হোমৱৰ্ক। সৰুজনী বা তেনেকৈ হোমৱৰ্ক নাথাকে, কিন্তু তাইক পঢ়াব লাগে। আখৰ মানে গ্ৰিপিং লাইনটো আনিবলৈ মোৰ দিগদাৰ হৈ গৈছেগৈ। চ' এতিয়া লাগোংগৈ আৰু কি বনাওঁ ৰাতিৰ আহাৰত দেখুৱাম পাৰিলে অকণমান আপোনালোকক। তো চাই থাকিব, দেখুৱাই যাম যিমানখিনি পাৰোঁ। আৰু ৰেগুলাৰ ভিডিঅ' ব্লগ কৰিব পৰা নাই, কাৰণ গম পাইছেই দুইজনী ছোৱালীৰ লগত খুব বেছিয়ে লাগি থাকিব লগা হৈছে। টাইম একদমেই শ্বৰ্ট ব্লগ কৰিবৰ কাৰণে। সৰু সুৰাকৈ অকণমান দিবলৈ চেষ্টা কৰিছোঁ আৰু। চাই থাকক, মই ফ্ৰেছ হৈ ল'ম। মোৰ অলপ কফো হৈ গৈছে, মাজতে একদম মাতটো বহি গৈছিলে, এতিয়া বাৰু ঠিকে আছে। মই আজি এটা মাছৰ চিম্পল ৰেচিপি বনাবলৈ লৈছোঁ। সকলোৱে হয়তো বনাব জানে, তথাপিতো মই কেনেদৰে বনাওঁ তাকে দেখাবলৈ লৈছোঁ। তাৰ কাৰণে মাছখিনি মই সৰু পিছত কটুৱাই আনিছোঁ। চিলি ফিছ বনাম বুলি ভাবিছোঁ। একদম চিম্পল, মানে বহুত বেছি মছলা ইউজ কৰা নাই। জাষ্ট জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ আৰু ৰং জলকীয়া। গোটেইখিনি মই এতিয়া ভালদৰে মাছখিনি ধুই চাফা কৰি লৈছিলোঁ, তাতে দি দিছোঁ। এতিয়া মই ইয়াতে আন্দাজ অনুসৰি অকণমান নিমখ দি দিছোঁ। আৰু মাছটো হৈছে বাহু মাছ। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰাৰ আগতে অলপমান মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল।
আৰু হাতৰ সহায়ত ভালদৰে মই এইখিনি মঠি ল'ম। চাব মাছ মঠোঁতে সাৱধান, চেপি চেপি মঠিলে কিন্তু কাঁইট সোমাই যাব। আৰু এইখিনি মই ভালদৰে মঠি শেষ হ'লত এতিয়া ইয়াতে মই কৰ্ণফ্ল'ৰ দিছোঁ প্ৰায় 2 টেবুল স্পুন। আপোনালোকে ইয়াত বেচনো দিব পাৰে, ময়দাও দিব পাৰে। মই এটা কণী দি দিছোঁ। যদি ঘোলটো অকণমান পাতল নিচিনা হয় তেতিয়াহ'লে অলপমান ময়দাও ইউজ কৰিব পৰা যায়। এইখিনি এতিয়া মই হাতৰ সহায়ত আকৌ ভালদৰে মই মঠি ল'ম। হৈ গ'ল। এতিয়া মই ইয়াতে নেমু চেপি দিছোঁ অকণমান। আৰু এতিয়া মেৰিনেট কৰি মই প্ৰায় অকণমান নেমু চেপিছোঁ, আপোনালোকে নেমু থাকিলে ভিনেগাৰ দি দিব পাৰে। আৰু ভালদৰে এইখিনি এতিয়া মই নেমুখিনিৰ লগত মিক্স কৰি ঢাকন মাৰি প্ৰায় আধা ঘণ্টাৰ কাৰণে থৈ দিম। এয়া মাছটো মই ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। আধা ঘণ্টালৈ বেছি হয়, 45 মিনিট সময় মই থৈ দিলোঁ মেৰিনেট কৰি। আৰু এইফালে মই এতিয়া ৰিফাইন তেল গৰম কৰি লৈছোঁ। এতিয়া মই ইয়াতে এপিচ এপিচ কৰি মাছবোৰ দি যাম। মাছটো ধুনীয়াকৈ পাৰোঁ সিজাই লৈ মই ভালদৰে ফ্ৰাই কৰি ল'ম, একদম ডিপ ফ্ৰাই কৰিম। এয়া মাছটো ধুনীয়াকৈ ফ্ৰাই হৈ আছে, মানে একদম ক্ৰিস্পি ফ্ৰাই কৰিব লাগে একচুৱেলি, মানে পূৰা ৰেড কালাৰ হ'ব লাগে আৰু ফুল ষ্টিমত ফ্ৰাই কৰিব লাগে। মাছটো ধুনীয়াকৈ সৰু সৰু পিচ যিহেতু বেছি সময় নালাগে বাৰু ফ্ৰাই কৰোঁতে, এইখিনি কৰি ল'ম মই ভালদৰে ফ্ৰাই। মাছ গোটেইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া অন্য এখন কেৰাহীত মিঠাতেলত মই 2টা ডাঙৰ চাইজৰ পিঁয়াজ ভাজি লৈছোঁ আৰু 3টা কেঁচা জলকীয়া, ৰচুন আদা খুন্দি লৈছোঁ অলপ দৰদৰীয়াকৈ। আৰু এইখিনি এতিয়া কেঁচা গোন্ধ যোৱালৈকে অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিছোঁ বিলাহীকেইটা, এটা বিলাহী মই 4 টুকুৰা কৰিছোঁ। আৰু কেপচিকাম, পিঁয়াজো দি দিছোঁ লগতে। মানে পিঁয়াজ অলপমান মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ, 2টামান মই মিহি মিহিকৈ কাটি লৈছিলোঁ। আৰু এটা পিঁয়াজ এনেকৈ টুকুৰা টুকুৰা কৰি লৈছিলোঁ। আৰু এইখিনি এতিয়া মই জাষ্ট অলপ ছটে কৰি ল'ম, বহুত বেছি ভাজি নলওঁ, অকণমান ছটে কৰি ইয়াতে হালধি দি দিছোঁ। বহুত বেছি কুক হ'লে খাবলৈ বেয়া লাগে, সেইটো কাৰণে অলপমান জাষ্ট ভাজিম। আৰু এতিয়া ইয়াতে মই আন্দাজ অনুসৰি নিমখ দি দিছোঁ। মাছত ফ্ৰাই কৰোঁতে অলপমান নিমখ দিছিলোঁ, সেইটো কাৰণে নিমখৰ পৰিমাণটো চাই লৈ দিছোঁ। মই অকণমান কমকৈ দিছোঁ, দৰকাৰ হ'লে আকৌ অকণমান মই পিছত দি দিম। আৰু এইখিনি এতিয়া মই প্ৰায় 2 মিনিট হাই ফ্লেমত ফ্ৰাই কৰিলোঁ। বহুত বেছি ফ্ৰাই কৰিলে কি হয়, টেষ্টটো মৰি যোৱা নিচিনা লাগে, মোৰ ভাল নালাগে। আৰু আমাৰ মিষ্টাৰে খাই বেয়া পায় বেছি যদি ফ্ৰাই কৰি দিওঁ, সেইটো কাৰণে কম পৰিমাণে ফ্ৰাই কৰিছোঁ। এতিয়া ইয়াতে মই অলপমান চয়া চচ দিছোঁ, প্ৰায় 2 টেবুল স্পুনমান চয়া চচ দিছোঁ। কালাৰটো ধুনীয়া আহিবৰ কাৰণে চয়া চচটো ব্যৱহাৰ কৰিছোঁ মই। আৰু এয়া মাছ এইখিনি ফ্ৰাই কৰি থোৱা আছে। এতিয়া এইখিনি আকৌ মই 2 মিনিট সময় ল' ফ্লেমত মই ঢাকন মাৰি অকণমান ফ্ৰাই কৰিছিলোঁ। আৰু টমেট'বোৰ অলপমান গলি গৈছে, গলি গৈ পিনে অলপ গ্ৰেভি টাইপ হৈছে। এতিয়া ইয়াতে মই প্ৰায় আধা কাপতকৈ কমেই পানী ইউজ কৰিছোঁ। সেই বাতিটোৰ য়েল্ল' কালাৰ বাতিটোৱে দেখিছে যে আপোনালোকে, সেই বাতিটোৱে 1 কাপ পানী দিছোঁ। আৰু এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। আৰু কি হৈছে, বস্তুটো চয়া চচ দি দিলে জ্বলি আহে, সেইটো কাৰণে পানী অকণমান ব্যৱহাৰ কৰিব লগা হৈছে। আৰু এইখিনি এতিয়া মই ঢাকন মাৰি প্ৰায় 1 পৰা 1.5 মিনিট সময় জাষ্ট উতলিবলৈ দিম, পানীটো শুকাবলৈ দিম, বেছি মই নবনাওঁ। আৰু এয়া দেখিছে পানী শুকাই গ'ল আৰু মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে। একদম সৰু সুৰা চিম্পল ৰেচিপি আৰু মছলা ব্যৱহাৰ কৰিব পাৰি, কিন্তু মই একদম চিম্পলকৈ বনাইছোঁ। আৰু আজিৰ ব্লগটো ভাবিছোঁ ইমানতে শেষ কৰোঁ, আৰু দীঘল কৰি নাথাকোঁ, যথেষ্ট দীঘল হৈছে। আৰু আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিছোঁ। আজিলৈ তেতিয়াহ'লে বাই বাই, লাভ ইউ অল।